আজিকালিৰ দিনত আমি সকলোৱে বিভিন্ন ধৰণৰ কাম ইণ্টাৰনেটত কৰোঁ। ইণ্টাৰনেটত আমি একাউণ্ট খুলিবলগীয়া হয়, তাত আমি কিছুমান ডাটা দিবলগীয়া হয়। যদি আমি মোবাইলতো কিছুমান এপছ ডাউনলোড কৰোঁ, তাত আমি ডাটা দিবলগীয়া হয়, তাত OTP দিব লাগে বা আমি কিছুমান পাছৱৰ্ড দিব লাগে। সেইবিলাক আমাৰ কাৰণে কিমান চিকিউৰিটি বা কিমান চিকিউৰ কৰে আমাক, তাৰ ওপৰত এই ভিডিঅ'টো বনাইছো। আচলতে OTP কি বা OTP কেনেকৈ কাম কৰে, OTP এ আমাক কি সুৰক্ষিত দিব পাৰে, তাৰ ওপৰত এই ভিডিঅ'টো বনাইছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, নিশ্চয় বুজি পাব। আমি আমাৰ সকলো বস্তু সিকিউৰ হৈ থকাটো বিচাৰো। যেনেদৰে আমাৰ ঘড়ীটো হওক, যেনেদৰে আমাৰ যে পিন্ধো ঘড়ী, আমাৰ মোবাইল, আমাৰ টিভি, আমাৰ চেণ্ডেল, আমাৰ গাড়ী, আমাৰ বাইক, বিভিন্ন ধৰণৰ বস্তু আমি একদম সিকিউৰ হৈ থকাটো বিচাৰো, যাতে কোনো ল'ব নোৱাৰে, কোনো লৈ যাব নোৱাৰে, কোনো নিজৰ কৰি ল'ব নোৱাৰে, নিজৰ বস্তুটো বেলেগে চুৰ কৰি লৈ যায় বেলেগ। সেইটো কাৰণে কি সিকিউৰ আছে আমাৰ ইণ্টাৰনেটত যে আমি সেইবিলাক যি একাউণ্ট খোলো, আমাৰ বাবে কি সিকিউৰ, আচলতে কি সাৱধান কৰি ৰাখিব পাৰে নোৱাৰে ইণ্টাৰনেটে, অলপ আমি চাওঁ। যে আমি কিছুমান একাউণ্ট খুলিলে তাত 2 ষ্টেপ অথেণ্টিকেশ্যন বোলে এটা অপশ্যন থাকে, নাইবা OTP ৰেজিষ্টাৰ কৰিবলগীয়া হয়। OTP টিপিব লাগে। আমি একাউণ্ট এটা খুলিবলৈ হ'লে তাত মাত্ৰ এটা ইউজাৰ ID আৰু এটা পাছৱৰ্ড দিব লাগে। পাছৱৰ্ডটো কি হ'ব পাৰে? আপোনাৰ দেউতাৰ নাম, মোৰ নাম, গাৰ্লফ্ৰেণ্ডৰ নাম, আপোনাৰ পিন কোডটো, ফোন নাম্বাৰ, সেনেকুৱাই কিবা এটা হ'ব পাৰে। সেইটো সকলো বিভিন্ন ধৰণৰ হেকাৰে খুলি দিব পাৰে। আজিকালি হেকাৰ বহুত হৈছে, সেই হেকাৰবিলাকে ইজি খুলি দিব পাৰে। তাৰ বাবে কি ব্যৱস্থা লোৱা হৈছে? সেই ব্যৱস্থাটো হৈছে OTP। সেই OTPটো দিব লাগে, সেইটো হৈছে এটা পাছৱৰ্ড, ওৱান টাইম পাছৱৰ্ড বুলি কোৱা হয়। সেই হেকাৰজনে আপোনাৰ ইউজাৰ ID বা পাছৱৰ্ডটো পোৱাৰ পিছতো OTP দিবলগীয়া হয়। সেই OTPটো কেৱল আপোনাৰ মোবাইলত আহিব বা আপোনাৰ চিমখনৰ সেই নম্বৰটোত আহিব। সেইটো বাবে এই OTPটো দিয়া হয়। এই OTPৰ দ্বাৰা একেবাৰে আমাৰ একাউণ্টটো সুৰক্ষিত হৈ থাকে। আপোনাৰ কিছুমান ৱেবছাইটত কিছুমান একাউণ্ট খুলিলে তাতো যদি কিবা OTP দিবলগীয়া হয়, তাত OTP নিশ্চয় দিয়ক আৰু আপোনাৰ একাউণ্টটো সুৰক্ষিত কৰি ৰাখক। যদি ভিডিঅ'টো চাই বুজি পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব ভাল হৈছে নে হোৱা নাই। আৰু নতুন মানুহ আমি কিবা প্ৰব্লেম হৈ যায় আৰু 3-4 ৰেকৰ্ডিং কৰিবলগীয়া হৈ যায়। বহুত এডিটিং কৰাৰ পিছত এই ভিডিঅ'টো ৰেডি হৈ উঠে। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে থকা বেল আইকনটো বজাই দিব। তো এতিয়ালৈকে বাই, আৰু ভিউজো চাই থাকক ফাংচন, ময়ো চাই আছো। তো তেতিয়ালৈকে বাই।